Hello friends, আপোনালোকক স্বাগতম জনাইছো তেজপুৰ এণ্ড গাৰ্লিছা সাইকাৰ চেনেললৈ। এতিয়া পিছে ওলাই মেলি আছো, আপোনালোকে গম পাইছে চাগে ক'বালৈ যাম। এতিয়া মা মই আৰু ভণ্টি মিলি পেলাই অকণমান এনে ফুৰিবলৈ যাম মানে অকণমান মেলা চাই আহো। আমাৰ ইয়াতে মেলা হৈ আছে ভৰ্তকত, গতিকে তালৈ যাওঁ, অকণমান মেলা চাই আহোঁগে। তেন্তে হ'লে আহক আজি আমাৰ ভিডিঅ'টি আৰম্ভ কৰোঁ। এতিয়া আমি গৈ আছোঁ, তাৰপিছত এয়া মোৰ ভণ্টি আছে। তাৰপিছত আমাৰ ঘৰৰ পৰা মেলা বেছি দূৰ নহয়, সেইটো কথাৰ কাৰণে আমি খোজকাঢ়িয়ে গৈ আছোঁ। আৰু আগত এয়া মোৰ মা আৰু খুৰীহঁতো গৈ আছে। খুৰীক আমি ৰাস্তাতে লগ পালোঁ, খুৰী এজনী, গতিকে একেলগে যাওঁ। এইফালে এয়া আগত গৈ আছে মোৰ মা আৰু খুৰীহঁত। অলপ মাহঁতে কেমেৰাৰ আগত ওলাব লাজ কৰে, সেইটো কথাৰ কাৰণে নোলাই পিছে। মেলা আহি পাই গ'লোঁ আৰু ৰাস্তাৰ পৰা পুৰা মানুহৰ ভিৰ। সেইখন গেট যাওঁ এতিয়া মেলাৰ ভিতৰলৈ। আহি পালোঁ আমি মেলা। এতিয়া টিকেট কাটি লৈ পেলাই মেলাৰ ভিতৰত সোমাম, মীনা বজাৰ। তাৰপিছত অলপ এনজয় কৰিম আৰু। আহি পালোঁ মেলা, আৰু এয়া মেলাৰ ভিতৰত সোমালোঁ। তাৰপিছত এয়া চাওক কিমান মানুহ আছে। এয়া মেলা 5 তাৰিখৰ পৰা হৈ আছিলে আৰু আই থিংক 21 তাৰিখলৈকে হ'ব। এতিয়া মীনা বজাৰ দোকানবোৰ অলপ চাওঁগৈ আমি। মোৰ মাতটো অলপ বেলেগ লাগিছে নে? অভিয়াছলি লাগিবই, কাৰণ মই ৰিচাবাৰ ভণ্টিয়ে কৈ আছোঁ। মা ৰিচাবা বুলি দোকানে ঘূৰি ফুৰিছে আৰু সেইকাৰণে কেমেৰাটো মই লৈ আছোঁ। এয়া ইয়াতে বহুত দোকান আছে, লটাৰী খেলা দোকান আছে এইফালে। আৰু এয়া হ'ল সৰু সৰু গাড়ী চকৰে সৰু ল'ৰা ছোৱালীবিলাকে উঠি আছে। আৰু এই ডাঙৰ চকৰিটো ময়ো উঠিম বুলি ভাবিছোঁ, নাজানো আৰু কি হয়। বাহ, ইমান ভিৰ, সোমাবই নোৱাৰে একেবাৰে। এয়া বহুত ধৰণৰ দোকান আছে, জুৱেলাৰী দোকান আৰু এয়া ড্ৰয়িং ৰুমত সজোৱা সামগ্ৰী আছে, ধুনীয়া ধুনীয়া। আৰু ইয়াতে কাপোৰো আছে, একদম ধুনীয়া ছোৱালী মানুহৰ কুৰ্তি, স্পৰ্টিং আদি আছে। আৰু এয়া ইয়াৰৰিংছৰ দোকান আছে, বৰ ধুনীয়া লাগিছে ইয়াৰৰিংছখিনি। এতিয়া বাহঁতক দেখাই আছোঁ, এয়া লটাৰী খেলিব গৈছে, এয়া চাই থাকক। এয়া মেলাত ফুৰি আছোঁ আৰু লটাৰী খেলিলোঁ আমি, কিন্তু আমি একো নাপালোঁ। ওচৰৰ যোনে খেলিছে চবেই পাইছে, কিন্তু আমি একো নাপালোঁ। ইমান আনলাকি, মানে আমি কি ক'ম আৰু, বহুত দুখ লাগিছে ক'ব গ'লে। একো নাই আৰু, মেলা বুলি ক'ম। এতিয়া মাহঁতে জুৱেলাৰী দোকানত চাওঁ বুলি কৈছে, কিবা চাই কিবা কিনে চাম আৰু গাই চাই বৰ ধুনীয়া ধুনীয়া দেই, দাম দৰ কৰি আছে। আৰু এতিয়া মণিপুৰী গ'ল্ড আছে, বৰ ধুনীয়া লাগিছে ইয়াৰৰিংছবোৰো, জুৱেলাৰীবোৰো। এতিয়া ভাবিছোঁ চকৰিত উঠোঁগে, কিন্তু মোৰ বহুত ভয় লাগে চকৰিত উঠিব। তোৰ ভয় লাগে নে কওঁ? কিন্তু ভয় নালাগে মোৰ, কিন্তু বহুত ভয় লাগে। এইবাৰ ছেকেণ্ড টাইম উঠিম বুলি ভাবিছোঁ, কি হয় নাজানো, কিন্তু ফাৰ্ষ্ট টাইম উঠোঁতে মই এনেকুৱা চিঞৰিছোঁ, দুইবাৰ ঘূৰোৱাৰ পাছতে মানে ৰখাই দিছে। এতিয়া ছেকেণ্ড টাইম চাওঁ কি হয়, ভয় লাগিছে, কিন্তু একো নাই, উঠি চাওঁ আৰু মেলা আহিছোঁ যেতিয়া।
বেছি ভয় কৰিছে একদম আৰু যে উঠিম নুঠিম সেইটো ভাবিব লাগিব দে কাৰণ বহুত ভয় লাগে উশাহ চুশাহ বন্ধ হৈ যায় এনেকুৱা লাগিছে উভতি নাহিম আৰু তাৰ পৰা বাট একো নাই এক্সপিৰিয়েঞ্চ চব থাকিব লাগে বহুত দোকান বজাৰ বহিছে কাপোৰৰ পৰা আদি কৰি জুৱেলাৰীৰ পৰা আদি কৰি বহুত দোকান বজাৰ বহিছে আৰু আমিও এয়া কিবা কিবি লৈছোঁ আৰু মেলালৈ আহিছোঁ যেতিয়া ইয়াতে বহুত দোকান বহিছে আমাৰ এইজনী পুৰা ফূৰ্তি কৰি আছে মেলাত আৰু আহি পেলাই এতিয়া মেলা চাই মেলি খাবলৈ বহিছোঁ ইয়াত এতিয়া মেলা চালোঁ খালোঁ গ'লোঁ এতিয়া ঘৰ যাওঁ তাৰপিছত মেলা শেষো হ'ব কাৰণ 9টা বজালৈকে থাকে 9টা বাজিবই হ'ল গতিকে এতিয়া ঘৰ যাওঁ আৰু বহুত ভাল লাগিলে আজি মেলালৈ আহি পেলাই বিশেষকৈ মাহঁতৰ লগত এনেই ফ্ৰেণ্ডৰ লগত যোৱা হয় কিন্তু আজি মাহঁতৰ লগত আহিলোঁ বহুত ভাল লাগিলে তেনেহ'লে আহক আপোনালোকক ঘৰত লগ পাম আমি আহি পাই গ'লোঁ এতিয়া আমি ঘৰ আহি পালোঁ আৰু গ'লোঁ মাহঁতৰ লগত মেলালৈ বুলি অকণমান ফূৰ্তি কৰিলোঁ আৰু আমাৰ লাইফৰ অকণমান মুমেণ্ট আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ তেন্তে আজি আমাৰ এই ভিডিঅ'টি আপোনালোকে চাই কেনেকুৱা পালে জনাব আৰু যদি চাই ভাল পালে তেন্তে আশা কৰোঁ আপোনালোকে আমাক মৰম দিব তেন্তে আজিলৈ বাই বাই সকলো ভালে থাকক আমিতো এয়া ভালে আছোঁৱেই আপোনালোকে দেখিছে তেন্তে আজিলৈ বাই বাই আকৌ আপোনালোকক লগ পাম মোৰ এটি নতুন ভিডিঅ'ৰ সৈতে বাই বাই